নমস্কাৰ, নতুন এটা বিষয়লৈ মই কৌশিকে স্বাগতম জনাইছোঁ। আজি বিষয় হৈছে হৰপ্পা বা সিন্ধু সভ্যতা। হৰপ্পা বা সিন্ধু সভ্যতা বুলি ক'বলৈ যাওঁতে আমি দেখিছোঁ বিগত সময়ছোৱাত ৰাজ্য চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে যিবিলাক লিখিত পৰীক্ষা অনুষ্ঠিত কৰে, এই পৰীক্ষাসমূহত এই বিভাগৰ পৰা এই বিষয়টোৰ পৰা যথেষ্ট প্ৰশ্ন আহিছে আৰু আমি চালে দেখিবলৈ পাম প্ৰায়খিনি প্ৰশ্ন ইয়াত ৰিপিট হৈ থাকে। গতিকে আমি সিন্ধু সভ্যতা গোটেই বিতং তথ্যখিনি আজি আলোচনাৰ পৰা জানিম। সিন্ধু সভ্যতাক কিয় হৰপ্পা সভ্যতা বুলি কোৱা হয়, হিন্দু সভ্যতাৰ সময়সীমা, হিন্দু সভ্যতাত মানুহৰ জীৱন প্ৰণালী, নগৰ প্ৰণালী, ঘৰসমূহ কেনেকৈ সজা হৈছিল, হিন্দু সভ্যতাত কি ব্যৱহাৰ কৰা হৈছিল, লোহাৰ ব্যৱহাৰ হৈছিল নে নাই হোৱা, হিন্দু সভ্যতাত বন্দৰ কোনসমূহ আছিল, হিন্দু সভ্যতাই কোনবিলাক ৰাজ্যৰ লগত কোনবোৰ দেশৰ লগত বেপাৰ বাণিজ্য কৰিছিল, সেই সময়ছোৱাত সোণ, ৰূপ, তাম এইবিলাক ক'ত ব্যৱহাৰ হৈছিল, ক'ত উৎপন্ন কৰা হৈছিল, হিন্দু সভ্যতাই কাক পূজাৰ কৰিছিল, হিন্দু সভ্যতাৰ বৃহৎ স্নানাগাৰটো ক'ত পোৱা হৈছিল বা শস্য ভঁৰালটো ক'ত পোৱা হৈছিল, তাৰ দৈৰ্ঘ্য বহল কিমান আছিলে, গোটেই তথ্যখিনি আমি জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে হিন্দু সভ্যতাক কিয় হৰপ্পা সভ্যতা বুলি কোৱা হয় তাৰ বিষয়ে জানো। হিন্দু সভ্যতা যেতিয়া আৱিষ্কাৰ হৈছিল, হিন্দু সভ্যতাৰ ভিতৰত প্ৰথম যিডোখৰ স্থান আৱিষ্কাৰ হৈছিল সেই স্থানৰ নাম আছিল হৰপ্পা। হৰপ্পা প্ৰথম আৱিষ্কাৰ হোৱা স্থান হিন্দু সভ্যতাৰ ভিতৰত, সেইকাৰণে হিন্দু সভ্যতাক হৰপ্পা সভ্যতা বুলি কোৱা হয়। আৰু হিন্দু সভ্যতাৰ সময়সীমা বিষয়ে চাব লাগিব। 2500 BCৰ পৰা 1750 BCলৈকে হিন্দু সভ্যতাৰ সময়সীমা আছিল। কেইবাটাও পৰীক্ষাত এই প্ৰশ্নটো আহিছে, গতিকে মনত ৰখাটো যথেষ্ট গুৰুত্বপূৰ্ণ। এতিয়া আমি চাব লাগিব জন মাছাল নামৰ এজন ব্যক্তিয়ে প্ৰথমতে হিন্দু সভ্যতা বা ইণ্ডাছ চিভিলাইজেশ্যন শব্দটো ব্যৱহাৰ কৰিছিল। আৰু ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ সময়ছোৱাত কোনো কাৰণতে লোহাৰ ব্যৱহাৰ হোৱা নাছিল। কেইবাবাৰো আহে আইৰণ ব্যৱহাৰ হৈছিল নে নাই, আইৰণ ব্যৱহাৰ হোৱা নাছিল। সেই সময়ছোৱাত ব্ৰঞ্জ ব্যৱহাৰ হৈছিল। সেই সময়ছোৱাত মানুহে চিকাৰ কৰি খাদ্য সামগ্ৰী তেওঁলোকে সংগ্ৰহ কৰিছিল, শিলৰ টুকুৰা ব্যৱহাৰ কৰিছিল অস্ত্ৰ হিচাপে, জোং, গছৰ ডাল জোঙা কৰি ব্যৱহাৰ কৰিছিল বা শিলৰ পৰা কিছুমান চোকা অস্ত্ৰ সাজি লৈছিল, এইবিলাক ব্যৱহাৰ কৰিছিল। কিন্তু আইৰণ ব্যৱহাৰ হোৱা নাছিল হিন্দু সভ্যতাত। বহু সময়ত এইটো পৰীক্ষাত আহিছে, বহু কনফিউজ কৰে এই প্ৰশ্নটোৱে, এইটো মনত ৰখাটো যথেষ্ট গুৰুত্বপূৰ্ণ। হিন্দু সভ্যতাৰ প্ৰথম আৱিষ্কাৰ কৰা বা প্ৰথম হিন্দু সভ্যতা শব্দটো ব্যৱহাৰ কৰা মানুহজন হৈছে জন মাছাল। গতিকে আমি আৰু কেইটামান প্ৰশ্ন এই বিষয়ে জানিব লাগিব। হিন্দু সভ্যতাৰ প্ৰথম আৱিষ্কাৰ হোৱা ঠাইডোখৰ আছিল হৰপ্পা। হৰপ্পা ৰবি নদীৰ পাৰত আছিল। যেতিয়া ভাৰত আৰু পাকিস্তান একেলগতে আছিল সেই সময়ছোৱাত হৰপ্পাখন আছিল পঞ্জাৱত, কিন্তু বৰ্তমান হৰপ্পা পাকিস্তানত অন্তৰ্ভুক্ত। 1921ত দয়াৰাম সাহানী নামৰ এজন ব্যক্তিয়ে ইয়াক আৱিষ্কাৰ কৰিছিল। পৰীক্ষাত কেইবাবাৰো প্ৰশ্ন আহে, অপশ্যনত দিয়া থাকে হৰপ্পা, মহেঞ্জোদাৰো। যদি প্ৰশ্ন সোধা হয় হৰপ্পা কেতিয়া আৱিষ্কাৰ কৰিছিল, হৰপ্পা আৱিষ্কাৰ হোৱা সময় হৈছে 1921 আৰু মহেঞ্জোদাৰো আৱিষ্কাৰ কৰা সময় হৈছে 1922। হৰপ্পা আৱিষ্কাৰ কৰিছিল দয়াৰাম সাহানী নামৰ এজন ব্যক্তিয়ে আৰু ৰাখেল দাস বেনাৰ্জীয়ে 1922ত মহেঞ্জোদাৰো আৱিষ্কাৰ কৰিছিল। মহেঞ্জোদাৰো হৈছে চবতকৈ বিশাল স্থান ইণ্ডাছ চিভিলাইজেশ্যনৰ। মহেঞ্জোদাৰো সিন্ধু নদীৰ পাৰত আছিল। সেই সময়ছোৱাত লাৰাকান নামৰ এখন জিলাত আছিল আৰু বৰ্তমান সেই স্থান পাকিস্তানত অন্তৰ্ভুক্ত। আৰু যদিহে অপশ্যনত প্ৰশ্ন আহে হৰপ্পা 1921ত আৰু মহেঞ্জোদাৰো 1922ত, এইটো মনত ৰখাটো যথেষ্ট এটা গুৰুত্বপূৰ্ণ বিষয়। এতিয়া আমি চাব লাগিব সেই সভ্যতাৰ সময়ছোৱাত মানুহে কি কি ব্যৱহাৰ কৰিছিল। সেই সভ্যতাৰ সময়ছোৱাত মানুহে ব্যৱহাৰ কৰিছিল জার, বালি এইবিলাক ব্যৱহাৰ কৰাৰ লগে লগে তেওঁলোকে চাউল উৎপন্ন কৰিছিল। সেই সময়ছোৱাত ঘৰচীয়া জীৱ জন্তু হিচাপে ছাগলী আছিল, ঘোঁৰা আছিল আৰু সেই সময়ছোৱাত ষাঁড় গৰুক পূজা অৰ্চনা কৰা হৈছিল। মহ আছিল, ডগ, কেট এইবিলাক সেই সময়ছোৱাত আছিল। হাতী আছিল। সেই সময়ছোৱাত আচলতে লোহাৰ ব্যৱহাৰ হোৱা নাই বুলি প্ৰথমে কোৱা হৈছে। তেওঁলোকে সৰিয়হ খেতি কৰা, কটনৰ খেতি কৰা বহু উদাহৰণ পোৱা হয় বা বহুতো বুৰঞ্জীবিদসকলে এইবিলাক তথ্য উদ্ধাৰ কৰিছে। এনেকুৱা প্ৰশ্নসমূহ আহে। সেই সময়ছোৱাত হিন্দু সভ্যতাৰ ভিতৰত চবতকৈ ডাঙৰ যিডোখৰ স্থান আছিল সেই স্থানক মহেঞ্জোদাৰো বুলি কোৱা হৈছিল আৰু মহেঞ্জোদাৰো হৈছে হিন্দু সভ্যতাৰ চবতকৈ বিশাল স্থান। এতিয়া আমি এই সভ্যতাৰ নগৰ প্ৰণালীলৈ যদি আমি চাওঁ, এই সভ্যতাৰ আচলতে সুসজ্জিত আছিল। বিশেষকৈ ড্ৰেইনিং যি ছিষ্টেম আছিল, পথৰ কাষত নলা নৰ্দমা যথেষ্ট উন্নত মানদণ্ড আছিল। এই সময়ছোৱাত পোৰা মাটি ইটাৰে ঘৰ তৈয়াৰ কৰা হৈছিল। 3 প্ৰকাৰৰ ঘৰ আছিল। কিছুমান সৰু সৰু কোঠালি আছিল, কিছুমান ৰাজপ্ৰসাদ আছিল আৰু কিছুমান নৃত্য গীত কৰিবৰ কাৰণে ঘৰ আছিল। 3টা প্ৰকাৰৰ প্ৰসাদসমূহ অৰ্থাৎ গৃহসমূহ নিৰ্মাণ কৰা হৈছিল। এই সময়ছোৱালৈ যদি আমি চাওঁ, এই সময়ছোৱাত সোণ উৎপন্ন কৰা স্থান আছিল কোলাৰ, য'ত কৰ্ণাটকা, আফগানিস্তান, পেৰিছ এনে স্থানসমূহত সোণৰ উৎপন্ন হৈছিল। চিলভাৰ উৎপন্ন হৈছিল আফগানিস্তান, পেৰিছ, ছাউথ ইণ্ডিয়াত। কপাৰ উৎপন্ন হৈছিল খেত্ৰী, বেলুচিস্তানত। টিন উৎপন্ন হৈছিল আফগানিস্তান, বিহাৰ। তেনেকৈ যি নীলৰ খেতি বা নীল উৎপন্ন কৰা হৈছিল মহাৰাষ্ট্ৰত।
এই গোটেই কথাখিনি চাব লাগিব। বাৰে প্ৰতি প্ৰশ্নত আহিছে তেনেকৈ বিভিন্ন এই সময়ছোৱাত বন্দৰ আছিল, জাহাজ বন্দৰ। প্ৰশ্নত পৰীক্ষাত দেখিবলৈ পোৱা যায় সিন্ধু সভ্যতা বন্দৰৰ নাম সোধা হয়। লোথাল হৈছে সিন্ধু সভ্যতাৰ বন্দৰৰ নাম, জাহাজ বন্দৰৰ নাম। এই সভ্যতাৰ মানুহৰ জীৱন প্ৰণালীৰ বিষয়ে আমি গম পাইছোঁ। এই সভ্যতাৰ ক'ত কেনেকৈ কি আৱিষ্কাৰ হৈছিল বা সোণ ৰূপ ক'ত উৎপন্ন কৰা হৈছিল এইখিনি কথা গম পাইছোঁ। সোণ ক'ত উৎপন্ন কৰা হৈছিল এইটো বাৰে প্ৰতি আহিছে। চিলভাৰ, কপাৰ, টিন এইবিলাক ক'ত উৎপন্ন কৰা হৈছে কেইবাবাৰো আহিছে। এই সভ্যতাত ষাঁড় গৰুক পূজা অৰ্চনা কৰা হৈছিল। এই সভ্যতাত মূৰ্তি পূজা কৰা হৈছিল। এই সভ্যতাৰ মানুহে লোহাৰ ব্যৱহাৰ কৰা নাছিল। এই সভ্যতাৰ হিন্দু সভ্যতাৰ চবতকৈ বিশাল স্থান হৈছে মহেঞ্জোদাৰো। মহেঞ্জোদাৰোত এটা স্নানাগাৰ উদ্ধাৰ হৈছে। মহেঞ্জোদাৰোত এটা শস্য ভঁৰাল উদ্ধাৰ হৈছে। মহেঞ্জোদাৰোৰ কথাটো কোৱা হৈছে যিহেতু বিশাল স্থান আছিল, বৃহৎ স্থান। হৰপ্পা কিয় কোৱা হয় হিন্দু সভ্যতাৰ অন্য এটা নাম কিয় হৰপ্পা? হৰপ্পা হৈছে হিন্দু সভ্যতাৰ প্ৰথম স্থান, যিডোখৰ স্থান আৱিষ্কাৰ কৰা হৈছিল সেইকাৰণে হিন্দু সভ্যতাক হৰপ্পা সভ্যতা বুলি কোৱা হয়। এই সভ্যতাৰ সময়সীমা আমি চাইছোঁ 2500 BC-ৰ পৰা 1700 BC-ৰ ভিতৰত। এই সভ্যতা প্ৰথম কোনে আৱিষ্কাৰ কৰিছিল বা কোনে ব্যৱহাৰ কৰিছিল এই নামটো, হিন্দু সভ্যতা নামটো জন মাছাল বুলি আমি আৱিষ্কাৰ কৈছোঁ। হিন্দু সভ্যতা কিয় আচলতে সিন্ধু নৈৰ পাৰত থকাৰ কাৰণে হিন্দু সভ্যতা বুলি কোৱা হয়। হিন্দু সভ্যতা অধিকাংশ মানুহ সৰস্বতী নদীৰ পাৰতো আছিল। হিন্দু সভ্যতাৰ হৰপ্পা স্থান ৰবি নদীৰ পাৰত, মহেঞ্জোদাৰো আছিল ইন্দুছ নদীৰ পাৰত, সিন্ধু নদীৰ পাৰত। এই গোটেই কথাখিনি আমি চাব লাগিব কি আচলতে এই সময়ছোৱাত আচলতে মহেঞ্জোদাৰোত কিছুমান গেট গ্ৰেনেৰী, গ্ৰেট বাৰ্থ এইবিলাক আৱিষ্কাৰ হৈছিল। মহেঞ্জোদাৰোত ডান্সিং গ্ৰাল, আইডল এইবিলাক আৱিষ্কাৰ হৈছিল। মহেঞ্জোদাৰোত লগে লগে আচলতে আৰ্কিঅ'লজিকেল কিছুমান ছাইট মই যিহেতু ইতিমধ্যে কৈছোঁ ক'ত ক'ত সিঁচৰিত হৈ আছে, যেনেকৈ চীন, বেলুচিস্তান, পাঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, গুজৰাট, ৱেষ্টাৰ্ণ উত্তৰ প্ৰদেশ, নৰ্থাৰ্ণ মহাৰাষ্ট্ৰ এইখিনি কথা মনত ৰাখিব লাগিব। হিন্দু সভ্যতাৰ নৰ্থত কিছুমান জেগা আছে যিখিনি আচলতে মনত ৰাখিব লাগিব। নৰ্থ ছাইডত হিন্দু সভ্যতা বিয়পি থকা স্থান হৈছে জম্মু, কাশ্মীৰ, পাঞ্জাৱ। লগে লগে ছাউথত থকা স্থান হৈছে গুজৰাট আৰু মহাৰাষ্ট্ৰ। ইষ্টাৰ্ণত আছে উত্তৰ প্ৰদেশ আৰু ৱেষ্টাৰ্ণত আছে মাকাম কোষ্ট, পাকিস্তান, ইৰাণ বৰ্ডাৰ এইখিনি বিয়পি হৈ আছে। আৰু কেপিটেল চিটি বুলি ক'বলৈ যাওঁতে হিন্দু সভ্যতা হৰপ্পা, মহেঞ্জোদাৰো আমি চাব লাগিব। লগে লগে যিবিলাক পোৰ্ট চিটি আছিল, পাকিস্তান আৰু ইৰাণ বৰ্ডাৰ, হিন্দু সভ্যতা ৱেষ্টাৰ্ণত এইবিলাক হৈছে জেগাৰ নাম হৈছে। এনেকৈ আমি ইয়াৰ পৰা চাব লাগিব হিন্দু সভ্যতাৰ বিষয়ত। এই গোটেই আলোচনাৰ পৰা এটা কথাই আমি জানিব পাৰোঁ, হিন্দু সভ্যতাৰ সময়সীমা 2500 BC-ৰ পৰা 1700 BC। গুৰুত্বপূৰ্ণ মনত ৰখা কথা। হিন্দু সভ্যতাৰ স্নানাগাৰ ক'ত উদ্ধাৰ হৈছিল? মহেঞ্জোদাৰোত। হিন্দু সভ্যতাৰ সকলোতকৈ ডাঙৰ জেগাডোখৰ নাম কি? মহেঞ্জোদাৰো। হিন্দু সভ্যতাৰ মানুহে লোহাৰ ব্যৱহাৰ কৰিছিল নে নাই কৰা? নাই কৰা। হিন্দু সভ্যতাক কিয় হৰপ্পা সভ্যতা বুলি কোৱা হয়? কাৰণ হিন্দু সভ্যতা আৱিষ্কাৰ কৰোঁতে হৰপ্পাই প্ৰথম আৱিষ্কাৰ হোৱা স্থান, সেইকাৰণে হিন্দু সভ্যতা অন্য এটা নাম হৰপ্পা সভ্যতা বুলি কোৱা হয়। হিন্দু সভ্যতা নামটো কোনে প্ৰথম ব্যৱহাৰ কৰিছিল? জন মাছাল, সেইটো আমি কৈছোঁ। হৰপ্পা কোন নদীৰ পাৰত অৱস্থিত? ৰবি নদীৰ পাৰত। মহেঞ্জোদাৰো কোন নদীৰ পাৰত অৱস্থিত? সিন্ধু নদীৰ পাৰত। হৰপ্পা কোনে আৱিষ্কাৰ কৰিছিলে? যদি অপশ্যনত হৰপ্পা কোনে আৱিষ্কাৰ কৰিছিলে বুলি আহে তেতিয়াহ'লে 1921ত দয়ানাম চৌহানীয়ে কৰিছিল। মহেঞ্জোদাৰো আৱিষ্কাৰ কৰিছিলে কোনে? ৰাখাল দাস বেনাৰ্জীয়ে 1922ত। এই গোটেই বিষয়খিনি আমি মনত ৰাখিব লাগিব। ইয়াৰ পৰা বিশেষ এটা প্ৰশ্ন আহে। আশা কৰিছোঁ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সহায় সহযোগিতা হ'ব বুলি, আৰু পৰৱৰ্তী সময়ছোৱাত নতুন ভিডিঅ' লৈ আহিম। আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।